নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি দিনটোলৈ যে কিমান দিনৰ পৰা ৰৈ আছিলোঁ আৰু আজি ফাইনেলি আজি দিনটো পালেহি। আজি আমি গৈ আছোঁ কাজিৰঙাৰ বৰগছ ৰিজৰ্টত প্ৰগ্ৰেম কৰিবলৈ আৰু এই প্ৰগ্ৰেমটো দিছে আমাক শান্তমণি ছাৰে আমাক আয়ুষবেদীৰ পৰা আনিবলৈ গৈছিলে আৰু আমি এতিয়া বৰগছ ৰিজৰ্টত পালোহি। তাৰপিছতে আমি ওলাই মেলি গ'লোঁ আৰু আজি মই নাচিম ঝুমুৰ হাজং ৰাভা। প্ৰগ্ৰেমো এতিয়া ষ্টাৰ্ট হ'ল। শান্তমণি ছাৰৰ লগত একপি ফটো তুলি আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু ঘৰলৈ যোৱাৰ ৰাস্তাতে আমি কিবা এটা খাবলৈ বুলি হোটেলত সোমালোঁ। মই যে কৈছিলোঁ যে আমি কিবা এটা নতুনকৈ শিকিছোঁ বুলি, সেইটো আছিলে মেচ কছাৰীসকলৰ নৃত্য। বাকী আজিলৈ সামৰিছোঁ।